এতিয়া এম্বুলেন্সেৰে আমি গৈ আছোঁ BR সিং হস্পিটেলত। আমি কিয় হস্পিটেলত আহিছোঁ গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে আমি আচলতে কলকাতালৈ কিয় আহিছিলোঁ। শ্বৰ্টকৈ ক'বলৈ যত্ন কৰিম আৰু শ্বৰ্ট ভিডিঅ' এইটো কেৱল আপোনালোকক জনাম যে কিয় আহিছোঁ আচলতে কলকাতালৈ। আৰু এতিয়া আছোঁ আমি হাওৰা ব্ৰিজৰ ওপৰত। চাওক আপোনালোকে কিমান ট্ৰেফিক হয় আৰু ক'ত গৈ আছোঁ এম্বুলেন্সত জনাই আছোঁ। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জীৱন জিন্দাবাদ ব্লগ। সকলে ভালে আছে ভালে আছে। একচুৱেলি আপোনালোকক মই ক'বলৈ ওলাইছোঁ যে মই কলকাতালৈ কিয় আহিছোঁ বা হাওৰালৈ কিয় আহিছোঁ। ইয়াৰ ৰিজনটো হৈছে যে হাঞ্জালা মোৰ মামা হয়, তাৰ চেকআপত লৈ আহিব লগা হৈছে আৰু তাৰ বাবেহে মই কলকাতাত আহিছোঁ। কলকাতা আচলতে দূৰ নাছিলে আৰু তথাপিও যিহেতু তাৰ ইমান চিৰিয়াছ নহয়, জাষ্ট চেকআপত আহিছোঁ। গতিকে অকণমান আপোনালোকক মই যি পাৰোঁ ব্লগৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। এতিয়া মই আছোঁ আচলতে BR সিং হস্পিটেলত লৈ আহিছে চেকআপৰ কাৰণে। এতিয়া হাওৰাত আছিলোঁ, তাৰপিছত ইয়াত চেকআপত পঠাইছে আৰু এতিয়া মই আছোঁ চিলাদ ষ্টেচনত, মানে BR সিঙৰ কাষতে। আপোনাক ইয়াৰ মানে ইয়াৰ পৰিৱেশ দেখুৱাবৰ বাবে আহিছোঁ, গতিকে কৈছোঁ চিলাদ ষ্টেচন আৰু কলকাতাৰ চিলাদ ষ্টেচন, চিলাদ বুলি মানে তালিপ বহৰে চিলাদ ষ্টেচন আৰু ইয়াৰে পৰিৱেশ আৰু BR সিং হস্পিটেল ইয়াৰ মই আগত আহিছোঁ। তো এতিয়া আপোনালোকক ইয়াত মানে অলপ দেখুৱাবৰ বাবে আহিছোঁ, যত্ন কৰিম আপোনালোকক দেখুৱাবলৈ। ভোক লাগিছে, পাও ভাজি এটা খাই দিওঁ আৰু ইয়াতে বনাই আছে পাও ভাজি আংকেল। তো এইখনে হৈছে BR সিং হস্পিটেল, ইয়াত লৈ আহিছোঁ। এইখনে হৈছে BR সিং হস্পিটেল আৰু এই হস্পিটেলখনতে মানে লৈ আহিছোঁ। তো ভিতৰত আছে, মই এই ভিতৰত সোমাই থৈ আহিছিলোঁ, অকণমান বাহিৰত ওলাই গৈছিলোঁ। প্ৰায় 2-3 ঘণ্টা হৈ গ'ল হস্পিটেলত, কিন্তু এতিয়ালৈকে হোৱা নাই। জাষ্ট এতিয়া সোমাইছে ডক্টৰক দেখুৱাবলৈ। চাওক কি হয় কি নহয় আৰু সময় কিমান লাগে এতিয়ালৈকে হয়তো মই নাজানো।